অতি চমু প্ৰশ্ন উত্তৰ ব্যাখ্যা কৰা এটা বাক্যত অৰ্থনৈতিক বিকাশ উত্তৰ দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ'ল অৰ্থনৈতিক বিকাশ খ অৰ্থনৈতিক উন্নয়ন উত্তৰ অৰ্থনৈতিক উন্নয়ন হ'ল অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য'ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় মানৱ উন্নয়ন উত্তৰ মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে অৰ্থনৈতিক পৰিকল্পনা উত্তৰ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা উত্তৰ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা উদাৰীকৰণ উত্তৰ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ'ল উদাৰীকৰণ ব্যক্তিগতকৰণ উত্তৰ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়াৰ নীতিটোৱেই হ'ল ব্যক্তিগতকৰণ গোলকীকৰণ বা বিশ্বায়ন উত্তৰ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ'ল গোলকীকৰণ বা বিশ্বায়ন চমু প্ৰশ্ন উত্তৰ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা উত্তৰ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য হ'ল ক অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত কিন্তু অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল খ অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব মানৱ উন্নয়নৰ তিনি সূচক কি উত্তৰ মানৱ উন্নয়নৰ তিনিটা সূচক হ'ল ক্ৰমে প্ৰত্যাশিত আয়ুস শিক্ষা জীৱন যাত্ৰাৰ মান সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা উত্তৰ বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় সমষ্টিগত পছন্দই অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লয় সমষ্টিগত পছন্দৰ লগত মানৱ উন্নয়নৰ প্ৰসংগ জড়িত হৈ আছে প্ৰকৃততে মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে এই মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ হোৱাটো বুজায় ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা উত্তৰ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হৈছে 1 অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা 2 আৰ্থ সামাজিক বৈষম্য দূৰ কৰা 3 দৰিদ্ৰ নিৰ্মূলকৰণ নীতি আয়োগৰ সদস্যসকল কোন উত্তৰ নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী এই আয়োগৰ অন্য সদস্যসকল হৈছে এজন উপাধ্যক্ষ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যসকল 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল দীঘল প্ৰশ্ন উত্তৰ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা 1951 পৰা 1991 আৰু দ্বিতীয় চোৱা 1991 পৰা বৰ্তমানলৈ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা উত্তৰ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা সময়ত ৰাজহুৱা খণ্ডই আধিপত্য বিস্তাৰ কৰিছিল ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ প্ৰায়বিলাক ঔদ্যোগিক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰাধান্য লাভ কৰিছিল 60ৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্য ৰাজ্যক চুব পৰা নাছিল 1991-92 পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আহিল ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল অৰ্থনীতিত ব্যক্তিগতকৰণ উদ্যোগীকৰণ গোলকীয়কৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক পদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে পাইকাৰী মূল্যসূচী পূৰ্বৰ হ্ৰাস পাইছে কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা উত্তৰ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে 1 অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা 1951 পৰা 1991 সময়ত ৰাজহুৱা খণ্ডত গুৰুত্ব হৈছিল কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগ হৈছিল যদিও ভালেমান উদ্যোগ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল 1990 চনৰ মাৰ্চ মাহত 244টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত 58টাই ৰুগ্ন হৈ পৰিছিল 2
অনাবৃষ্টি ৰাজনৈতিক প্ৰেক্ষাপটৰ সঘন পৰিৱৰ্তনৰ ফলত এই সময়ছোৱাত অৰ্থনীতিৰ বিভিন্ন খণ্ডত সীমিত উৎপাদন হৈছিল। সীমিত উৎপাদনৰ বাবে সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে আৰ্থিকভাৱে দুৰ্বল লোকসকলক জুৰুলা কৰিছিল। 1990-91 চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্থা একেবাৰে লাওলোৱা হৈছিল। বিদেশৰ পৰা মূলধন অহাটো কমি গৈছিল। অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল। এনেবোৰ সমস্যাৰ বাবে বিশ্ব বেংকেও ভাৰতৰ অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তনৰ বাবে পৰামৰ্শ দিছিল। অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। উত্তৰ: অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহৰ সুফল হৈছে: অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে। পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে। ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা এটা অসুবিধাৰ চমুকৈ ব্যাখ্যা কৰা। উত্তৰ: অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা এটা অসুবিধা হৈছে: ১. অৰ্থনীতিত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে। বজাৰলৈ বিভিন্ন ধৰণৰ ন সা-সামগ্ৰী আহিব ধৰিছে। ২. গোলকীয়কৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। গোলকীয়কৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাত অতিশয় দুৰূহ কাৰ্য হৈ পৰিছে। ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বহিৰাগত আগ্ৰাসনত নিজ সভ্যতা সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে। অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৬টা প্ৰধান লক্ষ্য উল্লেখ কৰা। উত্তৰকেইটা মই লিখি দিছোঁ, ৬টাই আছে, তোমালোকে চাই ল'বা। কিবা অসুবিধা হ'লে মই PDF এটাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে সেই লিংকত গৈ PDFটো ডাউনলোড কৰিব পাৰিবা বা PDFটো তোমালোকে কপি কৰি ল'ব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। মোক ছাপোৰ্ট কৰিবা। মই তোমালোকৰ বাবে বিভিন্ন ধৰণৰ স্কুল কলেজৰ ভিডিঅ' আৰু লগতে বিভিন্ন শ্ৰেণীৰ চিলেবাছৰ আলোচনা কৰিম। আজিলৈ সামৰিছোঁ।